ৰিছামণি আক্তাৰৰ কথাৰে, কাশ্মীৰী শইকীয়াৰ পাঠেৰে নীলাখামৰ চিঠি। মৰমৰ অনুৰাগ, কেনে আছা বাৰু তুমি? মোৰ খবৰ ল'বলৈ তোমাৰতো আজৰিয়ে নাই। তথাপি উকা কাগজৰ পৃষ্ঠাত মোৰ বুকুত সাঁচি ৰখা অযুতবোৰ তোমালৈ বুলি পঠালোঁ। সময় পালে এবাৰ চিঠিখন পঢ়ি স্মৃতিৰ বাটেদি ঘূৰি যাবা বুলি আশা থাকিল। অনুৰাগ, তোমাক জোৰ নকৰোঁ কেতিয়াও মোৰ হ'বলৈ। সঁচা মানৱতাৰে গঢ়া থাকিলে তোমাৰ হৃদয়খন মোক কেতিয়াও তুমি প্ৰতাৰণা নকৰা। তুমি নাভাবিবা তোমাৰ অবিহনে মই সুখী হ'ব নোৱাৰিম। মাথো তোমাক নাপালেও গভীৰ নিশাত উচুপি উচুপি সেই বিষাদৰ অশ্ৰুৰে হৃদয়মজিয়াত তোমাৰ ছবি আঁকি যাম। কেনেকৈনো পাহৰোঁ সেইবোৰ শৈশৱতে পাৰ কৰা একেলগে সময়বোৰ। উফ, নোৱাৰিম। তুমি যে মোক ধেমালিৰ মাজতে এদিন কৈছিলা, মই কইনা হ'ম, তুমি দৰা হ'বা, আৰু যে কিমান। জানা, আজিও কেতিয়াবা উভতি যাওঁ সেই দিনবোৰলৈ, আৰু চকুৰ আগত ভাহি থাকে স্মৃতিবোৰ। আজি বৰকৈ মন গৈছে আকৌ একেলগে বহি বুকু উজাৰি প্ৰেমৰ সাক্ষী হৈ তৰাবোৰে কেনেকৈ ৰিঙিয়াই মাতি আছে। অনুৰাগ, আশা কৰোঁ তুমি মোক দেখুওৱা সপোনবোৰ সাৰ্থক কৰিবা। আজিলৈ আৰু আমনি নকৰোঁ দিয়া। ইতি তোমাৰ অভিমানী ছোৱালীজনী।